ৰাইজ বহাগ বিহু পালেহি আৰু ৰাতিপুৱা ইমান জোৰত বতাহ বৰষুণ আহিছিল বৰদৈচিলা মাকৰ ঘৰলৈ যাবলৈ ৰেডি আৰু আমাকতো দেখিছেই বিহু অখৰা পুৰা হৈ আছে আৰু আজিও ওলাইছোঁ দেই ৰাইজ বিহু নাচিবলৈ নহয় আকৌ চাবলৈহে আৰু এইফালে কলেজো পালোহি হয় হয় ৰাইজ ঠিকেই শুনিছে কলেজত এইবাৰ আগতীয়াকৈ মুকলি বিহু পাতিছে সেইবাবে ভাবিলোঁ কিয়নো আপোনালোককো লৈ যাওঁ পিছে আপোনালোকৰ বিহু বিহু লাগিছে নাই ক'বচোন দেই আৰু এই কলেজৰ বিহুখনত অকল যে অসমীয়াই যে ভাগ লৈছে তেনেকুৱা নহয় আদিবাসী মুছলিম নেপালী সকলো সম্প্ৰদায়ৰ লোকে এই বিহুখনত আগভাগ লৈছে তো বলক ৰাইজ পলম নকৰি আমাৰ কলেজৰ মুকলি বিহুলৈ লৈ যাওঁ